किस किस के साथ झगड़ा करता है बताओ। झगड़ा मैंने क्या है, मैंने हम अपने आप से कभी भी झगड़ा होता है, ऐसा नहीं करना चाहिए है कि नहीं सर? डरता है खुद से। अरे बोलते से कहीं कुछ गलती ना करते, इसलिए सावधान इंडिया देखना है क्राइम पेट्रोल। हेलो एवरीवन, गुड मॉर्निंग एंड वेलकम बैक टू माई अनदर ब्लॉग। आई होप कि আপোনালোকৰ নিশ্চয় ভালে আৰু মোৰো ভালে। এয়া দেখিছেনে অকণমান বৰষুণ দি আছে আৰু সেয়া ৰামধেনু, ৱাও মানে কি ধুনীয়া লাগিছে হয়নে দৃশ্যটো দেখি। আৰু মই গৈ আছোঁ এতিয়া লাইপুলি আৰ্মি কেম্পলৈ। তাত মাতিছে এটা কামত, আৰু কি কামত মাতিছে সেয়া মই কৈ আছোঁ। আৰু এয়া লাইপুলি আৰ্মি কেম্প আহি পোৱাৰ পিছতে চব ব্যস্ত হৈ গ'লোঁ। আৰু আপোনালোকে চাগে নিশ্চয় ভাবিছে হয়নে কিনো লিখি আছে এই গালে বুলি। চ' আমি এখন ফৰ্ম ফিল আপ কৰি আছোঁ। ফৰ্মখন আমাক আৰ্মি কেম্পৰ ফালৰ পৰা দিছে, কাৰণ এটা নেশ্যনেল ট্ৰিপ দিছে। সেই ট্ৰিপত যাবৰ কাৰণে এই ফৰ্মখন ফিল আপ কৰি কিনি ছাবমিট কৰিব লাগিব ডকুমেণ্টছ দি মেলি। চ' এয়া হৈছে আমাৰ ফৰ্ম। এই ফৰ্মখন আমি এতিয়া ফিল আপ কৰিব লাগে, আৰু কিছুমানে ফিল আপ কৰি আছে আৰু ডকুমেণ্টছ কালেক্ট কৰি আছে। আৰু এই ফৰ্মখনত বহুতখিনি ৰুলছ আছে, সেই ৰুলছৰ বিষয়ে ছাৰে আমাক বুজাই আছে। ফৰ্ম ফিল আপ কৰাত লাগি গৈছে এইফালে প্ৰিয়া, रेडी यस ये बताओ तुम्हार एकदम रेडी केते चाहिए तो दिन बहुत जल्दी आएगा। मना भी जाने के लिए रेडी है? रेडी कृष्णा सेल्फी कैमरा बोल कृष्णा जाने के लिए रेडी हो? हाँ बोलो। किस किस के साथ झगड़ा करता है बताओ। झगड़ा मैंने क्या है, मैंने हम अपने आप से कभी भी झगड़ा होता है, ऐसा नहीं करना चाहिए है कि नहीं सर? डरता है खुद से। अरे बोलते से कहीं कुछ गलती ना करते, इसलिए सावधान इंडिया देखना है क्राइम पेट्रोल। अगर कलकत्ता में झगड़ा करेगा ना फ्लैट से उतार दूंगी खिड़की से। नहीं करेगा जी, नहीं करेगा। इधर में हमारा स्टेप सिस्टर है। स्टेप सिस्टर कब से बन गया? मैं नहीं बोल पाऊंगी ये किसका साथ झगड़ा करता है, बाद में बताऊंगी ठीक है, बैक कैमरा में बताऊंगी। আৰু এইফালে পূৰা এইবিলাক ফৰ্ম ফিল আপ ছাবমিট কৰি আছে। এয়া মোৰ ফৰ্ম ফিল আপ হৈ গ'ল। বছ 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 চব বিজি বিজি বিজি, স্কুল পঢ়া নিচিনা লাগিছে। जाने के लिए एक्साइटेड है कि नहीं? बहुत ज़्यादा। ইণ্ডিয়ান আৰ্মিলৈ বহুত বহুত ধন্যবাদ থাকিলে আমাক এটা ইমান ডাঙৰ অপৰচুনিটি দিয়াৰ কাৰণে। বহুত বহুত ধন্যবাদ, আৰু বহুত বেছি ভাল লাগিছে, নিজকে বহুত লাকি ফিল কৰিছোঁ। আৰু এয়া চাবলৈ পাইছে সকলো বহুত বেছি এক্সাইটেড হৈ আছে এই ট্ৰিপত যাবৰ কাৰণে। চ' ফাইনেলি আমাৰ ফৰ্ম ছাবমিট হৈ গ'ল চবৰে, আৰু চবেই এতিয়া ওলাই আহি কিনি ব্লগিং কৰাত লাগি গৈছে। কিছুমানে ব্লগিং বনাইছে, কিছুমানে ৰিলছ বনাইছে, আৰু চবেই বহুত ফূৰ্তিত আছে, কাৰণ এটা নেশ্যনেল ট্ৰিপত গৈ আছোঁ ইণ্ডিয়ান আৰ্মি ফালৰ পৰা। বহুত বেছি ভাল লাগিছে। এগেইন থেংক ইউ ছ' মাছ। আৰু আজিৰ ব্লগটি ইয়াতে শেষ কৰিছোঁ। লগ পাই আছোঁ নেক্সট ব্লগত। বাই বাই।